Good morning everyone. সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ফাইনেলি আজি সেইটো দিন আহি গ'ল। তো বহুত দিনৰ প্লেনিঙৰ পিছত আজি যাম ৰাইডত। কালি একচুৱেলি 2 ঘণ্টামানহে খোৱা হ'ল, পেকিংখিনি কৰিব বাকী আছিলে, সৰু সুৰা বস্তুবোৰ থাকি যায়। তো এটা এটাকৈ চাই কৰোঁতে লেট হৈ গ'ল। 2 ঘণ্টামান শুলোঁ, এতিয়া উঠিলোঁ, উঠি আকৌ ৰেডি হৈ গ'লোঁ, ড্ৰেছ কৰি ল'লোঁ। তো এতিয়া বেগকেইটা মাউণ্ট কৰিলোঁ বাইকত। বাকী আছে বহুতখিনি কথা ক'ব লগা আছে, তো সেইখিনি কৈ আছোঁ আপোনালোকক। তাৰ আগতে বাইকত মাউণ্ট কৰি লওঁ বেগ। তো ইয়াতে সূৰ্যৰ বাইকো ৰেডি হৈ আছে, তো মোৰো ৰেডি হৈ গ'ল। ইয়াতে গোটেইখিনি পেকিং ল'লোঁ। তো এতিয়া ওলাই যাম। তো নেক্সট মটৰ ব্লগ চাব ৰেডি হ'ব। অ'কে, all set to go. ভগৱানক চিন্তি ওলালোঁ। ৱাও, মাইক টেষ্ট শুনা পাইছে না নাজানো। ফাৰ্ষ্ট টাইম অটো ব্লগ কৰি আছোঁ যিহেতু চাউণ্ড কেনেকুৱা আহিছে গম পোৱা নাই, আপোনালোকে জনাব কেনেকুৱা হৈছে। অ'কে, বহুত দিনৰ পিছত ৰাইডত ওলাইছোঁ, ভাল লাগি আছে। ৰাইডিং গিয়াৰযোৰ পিন্ধাৰ লগে লগে ভাল লাগে মনটো। তো আজি লগতে মটৰ ব্লগো হ'ব যিহেতু, আৰু এক্সাইটমেণ্ট হৈ আছোঁ। তো ভিউ কেনেকুৱা আহিছে আৰু চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে জনাব আপোনালোকে। মই ফাৰ্ষ্ট টাইম যিহেতু কৰি আছোঁ, ভালকৈ গম নাপাম। অ'কে, সৌৰভ দা গৈ আছে, সৌৰভ দা গৈ আছে আগত। হা? অঁ, অ'কে। বাকী বহুতখিনি ক'ত গৈ আছোঁ আপোনালোককতো কোৱা হোৱাই নাই, সেইখিনি কৈ আছোঁ। তেলটো ভৰাই লওঁ, তাৰপিছত কৈ আছোঁ আপোনালোকক। সৌৰভ দা গৈ আছে। চাউণ্ড কোৱালিটি বিশেষকৈ কেনেকুৱা আহিছে মই গম পোৱা নাই। ভিউটো কেনেকুৱা আহিছে জনাব আপোনালোকে। হয়, এটা কথা পাহৰি আহিলোঁ। মই ভাবিছিলোঁ যেতিয়াই মই ষ্টাৰ্ট দিম বাইকটো মিটাৰটো 0 কৰিম বুলি, কিন্তু 0 কৰা নহ'লে, একদম পাহৰি গ'লোঁ। তো এতিয়া মই যেতিয়া তেল ডিপুত ৰ'ম ইয়াতে 0 কৰি ল'ম। তো এইটো ডিষ্টেঞ্চো হৈ যাব, 3-4 কিলোমিটাৰ, সেইটো মাইনাছ কৰি দিম। মই ভাবি আছিলোঁ মৰ্ণিং, কিন্তু জল্দিত ওলাই আহিলোঁ। এই জেগাটোত ভাল লাগে, ইয়াতে চবেই মৰ্ণিং ৱাক কৰিব আহে। তো এখন খানাপাৰা ফিল্ড, তো ভাল লাগে, ইয়াতে পৰিৱেশটো ভাল লাগে। অ'কে, এতিয়া হাইৱে পাই গ'লোঁ। তো আমি একচুৱেলি গৈ আছোঁ নেপাল প্লেন কৰা আছিলে আমাৰ আগৰ পৰা। কিন্তু কথাটো হৈছে কি, নেপালত আপোনালোকে গম পাইছে চাগে, এতিয়া তাতে লেণ্ডশ্লাইড হৈ আছে, বানপানী হৈ আছে বহুত। তো আমাৰ এনেকুৱা হৈছে, যদি নেপাল আমি এতিয়া তালৈকে আমি আজি ডেংগুৱাজাৰ গৈ আছোঁ। একচুৱেলি ডেংগুৱাজাৰত থাকি আমি কালিলৈকে আমি খবৰ কৰি আছোঁ। একচুৱেলি তাতে যিমানখিনি আমাৰ হোটেল বুক কৰা আছিলে তাতে চবতে খবৰ কৰা হৈছে। তো সিহঁতে কৈ আছে যে আপোনালোক আহিব পাৰিব কৈ আছে। আমি যিটো ছাইডে যাম বুলি ভাবি আছোঁ, আমি মুক্তিনাথলৈকে যিটো প্লেন কৰা আছে, সেইটো ছাইডে ইমান এফেক্ট হোৱা নাই বানপানীত। তো আমি চাই লওঁ, যদি আমাৰ তাতে আমি খবৰ পাওঁ কি যাব নোৱাৰোঁ, তেতিয়া আমি চাগে ছিকিম গুচি যাম। তো এতিয়ালৈকে প্লেনটো ফিক্স হোৱা নাই, মষ্ট প্ৰবেবলি যাব পাৰিম, আশা কৰি আছোঁ তেনেকৈ। তো দেখা যাওক কি হয়। বাকী আপোনালোকে ভিডিঅ'খিনি চাই থাকিব।
আজি গৈ আছোঁ ডেংগুৱাজাৰ, জলপাইগুৰি ডেংগুৱাজাৰ গৈ আছোঁ। তো কালিলৈকে আমি নেপাল এণ্ট্ৰি কৰিম যদি যাব পাৰোঁ। তো চাওঁ কি হয়। তো আশা আছে যিহেতু যাব পাৰিম বুলি বিশ্বাস এটা আছে। বাহিৰত আছে বনাই আছে, ৰাস্তাটো বহুত বেয়া। নেপাল পোৱা যেনে লাগিছে ৰাস্তাটো। 1 hour later. আমি কি নলবাৰী ন? আমি এতিয়া পালোহি। আমি এতিয়া পালোহি পাটাৰ ব্ৰেকফাষ্টটো কৰি ল'বলৈ সোমালোঁ, তাৰপিছত ওলাই আছোঁ। চিন্তা কৰিব নাখাওঁ। এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ ন? ব্ৰেকফাষ্টটো কৰি ল'লোঁ ইয়াতে। মইতো আগবাঢ়ি গুচি গৈছিলোঁ, চবতে আকৌ ফোন কৰিবলৈ মাতি আছিলে। মই ইউটিউব মাৰি পেলাই আনিছোঁ। মই চলে বাতৰা খাইছোঁ এইফালে, চাহ, শুকান ৰুটি। 3 hours later. আমি আহি পালোঁ একচুৱেলি আলিপুৰ দুৱাৰত। ইয়াতে মোৰ একচুৱেলি কি হ'ল, মটৰ ব্লগ কৰিব নোৱাৰিলোঁ। মোৰ GoProৰ বেটেৰীটো খতম হৈ থাকিলে, তো মটৰ ব্লগ কৰিব নোৱাৰিলোঁ আজি। কাইলৈ কাৰণে মই বেলেগ বেটেৰীও ৰেডি কৰিছোঁ আজি। তো বাকীখিনি দেখাম আপোনালোকক। আমি এতিয়া পালোঁহি আলিপুৰ দুৱাৰ। ইয়াতে লাঞ্চ চাঞ্চ কৰি ল'লোঁ এতিয়া। আমি অলপ ৰৈ ৰৈ আহি আছোঁ বাৰু, গৰমটো বহুত হৈছে। তো ইয়াৰ পৰা আমি ওলাই যাম এতিয়া জলপাইগুৰি। তো দেখাই আছোঁ ভিডিঅ'টো, চাই থাকিব। ওকে, ওকে, বাই বাই আলিপুৰদুৱাৰ। গৰমটো কিন্তু বহুত আছে আজি। হোটেলখনত খাই ল'লোঁ ধুনীয়াকৈ, ভেজ থালি খালোঁ। মই মাছ মাংস খোৱা নাই। মই ৰাইজত আহিলে সাধাৰণতে মাছ মাংস এভইডে কৰোঁ, নিৰামিষে খাওঁ। তো 150 লৈছিলে থালি। তো খানাটো ভালেই আছিলে। তো ধুনীয়াকৈ খালোঁ, ৰেষ্ট কৰিলোঁ অলপ টাইম। গৰমো যিহেতু আছিলে বাহিৰত, তাতে এচিত অলপ ৰেষ্ট কৰিলোঁ। আৰু GoProটো চাৰ্জ দি ল'লোঁ। মই ভাবি আছিলোঁ GoProটো পাৱাৰ বেংকত চাৰ্জ হৈ যাব, কিন্তু পাৱাৰ বেংকত চাৰ্জ নহ'লে মোৰ, নাজানো কিয়। নহয় চাগে, সেইটো নাজানো। ফাৰ্ষ্ট যিহেতু বনাই আছোঁ, বা ফাৰ্ষ্ট যিহেতু ইউজ কৰিছোঁ, লাহে লাহে গম পাম কথাবোৰ। মানে কি ক'ত কেতিয়া কিমান টাইম বেটেৰী যায়, বেকআপ। তো এতিয়া আছোঁ আলিপুৰ দুৱাৰত। আমি বতৰটো ধুনীয়া পালোঁ আজি। প্ৰথম আহোঁতেতো ৰ'দো পোৱা নাছিলোঁ, অলপ অলপ ৰ'দ আছিলে। তাৰপিছত এইফালে অলপ বতৰ ডাৱৰীয়াও পাইছিলোঁ, কিন্তু বৰষুণ পোৱা নাই লাকিলি। বৰষুণ আহিলেও কোনো কথা নাই, গৰমটোতকৈ অলপ ঠাণ্ডাই ভাল। বৰষুণটো পৰিলে অন্ততঃ ৰাস্তাটো এটলিষ্ট ঠাণ্ডা হৈ যায়। অ'কে, এতিয়া আমি গৈ আছোঁ জলপাইগুৰিলৈকে। ইয়াৰ পৰা আমি য'ত যাম আজি, একচুৱেলি সৌৰভদাৰ বা আছে তাতে, বা ভিনদেউ তাত থাকে। তো আমি তাতে আজি থাকিম। তো কাইলৈ নেপাল এণ্টাৰ কৰিম। এতিয়া আমি সেইকাৰণে টাইমটো মেনেজ কৰি লাহে লাহে আহি আছোঁ। আৰু ইয়াৰ পৰা 2 ঘণ্টাত আমি পাই যাব লাগে তাতে। তেলটো ভৰাব লাগিব। তেল মই গুৱাহাটীতে ফুল কৰিছিলোঁ, তো এতিয়াও 2 ঘাট আছেই। তো ইয়াতে আৰু 1 ঘাটমান কমিলে তেলটো ভৰাই ল'ম।
বাকী ভিডিঅ'খিনি চাই থাকিব আপোনালোকে এইফালে কিন্তু ট্ৰাকবোৰ আছে কিন্তু বহুত ট্ৰাক য'তে ত'তে ৰখাই থৈ দিছে फुल कर दीजिए हार्ड होगा ना हाँ हो जाएगा और धूली बाप रे धूलिया उड़ीसा में এনেকে ও মাই গড মই আঁতৰ পৰা কুঁৱলী পৰি থকা নিচিনা হৈ আছে Oh my god, ধূলি চাওক গোটেইখন ধোঁৱা হৈ আছে আঁতৰৰ পৰা ভাবিছোঁ কি হৈ আছে ইয়াতে এই ৰাস্তাটোত কহুৱা বনবোৰ বৰ ধুনীয়াকৈ মোৰ কেমেৰাটো অন নাছিলে এতিয়া অন কৰিলোঁ বহুত ধুনীয়া লাগিছে কহুৱা বনবোৰ চাইডে চাইডে ফুলি আছে এই আগতো পাম চাগে ৰ'ব দেখাই আছোঁ আপোনাক ট্ৰাকবোৰ ইমান ট্ৰাক বাপৰে বহুত ট্ৰাক আছে ট্ৰাকেই ট্ৰাক গৈ আছে গোটেই ৰাস্তা টেম্পুখন কি নিছেও পাইপ লৈ গৈছে আপুনি চাহ বাগান প্ৰায় আহি আছিলোঁ এইফালে Later that same evening. ওকে ফাইনেলি আমি আহি পাই গ'লো ডেংগুৱাঝাৰ টি ষ্টেট আজি ইয়াতে থাকিম বহুত টায়াৰ্ড হৈ আছোঁ জাষ্ট ফ্ৰেছ হৈ আহিলোঁ ৰাতিপুৱা যিহেতু সোনকালে উঠিছিলোঁ আৰু লং ডিষ্টেঞ্চ কভাৰ হৈছে আজি 480 কিলোমিটাৰ নিচিনা কভাৰ কৰিছোঁ তো বহুত দিনৰ পিছত যিহেতু ৰাইড কৰি আহিছোঁ অলপ ভাগৰ লাগে ফাৰ্ষ্ট দিনা তো কাইলৈৰ পৰা সেইটো নালাগিব আৰু ইয়াতে এতিয়া মই ফ্ৰেছ হ'লোঁ এতিয়া খানা পিনা খাম অলপ কথা চথা পাতি সোনকালে শুই যাম আৰু ইয়াৰ পৰিৱেশটো মই কাইলৈ আপোনালোকক দেখাই আছোঁ বহুত ধুনীয়া পৰিৱেশ মই কাইলৈ মৰ্ণিং দেখাই আছোঁ আপোনালোকক আৰু ভিডিঅ'খিনি চাই থাকিব আৰু ভিডিঅ'টোত কিমান কভাৰ হ'ল আজি গম নাপালোঁ গোপ্ৰ চাৰ্জ খতম হৈ থাকিলে তো মোবাইলৰ অলপ চাৰ্জ কম আছিলে পাৱাৰ বেংকটো আছিলে যদিও মানে চাৰ্জ হোৱা নাছিলে নাজানো কি হ'ল অলপ খেলি মেলিতে গ'ল তো ভিডিঅ'টো আজি অলপ শ্বৰ্টো হ'ব পাৰে হৈছে তো কাইলৈৰ পৰা মই ভালকৈ দিয়া ট্ৰাই কৰিম তো চাই থাকিব ভিডিঅ'সমূহ যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো মই আৰু ভিডিঅ' বনাই যাবলৈ অলপ সাহস পাম তো